নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম কেতিয়া হৈছিল? উত্তৰটো হ'ল 1993 চনত শিৱসাগৰত। নিৰ্মলপ্ৰভা বৰদলৈৰ ছদ্মনাম কি? উত্তৰটো হ'ল নীলা বাইদেউ। সাহিত্য বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন? উত্তৰটো হ'ল নিৰ্মলপ্ৰভা বৰদলৈ। কোনখন গৱেষণা গ্ৰন্থৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? উত্তৰটো হ'ল কবিতাত প্ৰকৃতি। দেৱী, শিৱ, সূৰ্য কাৰ ৰচনা? উত্তৰটো হ'ল নিৰ্মলপ্ৰভা বৰদলৈ। নিৰ্মলপ্ৰভা বৰদলৈয়ে কোনখন কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰটো হ'ল সুদীৰ্ঘ দিন আৰু ঋতু। সুদীৰ্ঘ দিন আৰু ঋতু গ্ৰন্থৰ বাবে কিমান চনত নিৰ্মলপ্ৰভা বৰদলৈয়ে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰটো হ'ল 1983 চনত। নিৰ্মলপ্ৰভা বৰদলৈয়ে কিমান চনত অসম সাহিত্য সভাৰ সভানেত্ৰী হৈছিল? উত্তৰটো হ'ল 1991 চনত। নিৰ্মলপ্ৰভা বৰদলৈৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ল জলপদ্ম। নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম কি? উত্তৰটো হ'ল জীৱন বৰ অনুপম। কোন দুখন গ্ৰন্থৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে অসম সাহিত্য বঁটা লাভ কৰিছিল? উত্তৰটো হ'ল দিনৰ পিছত দিন আৰু ঋতু। কোন চনত নিৰ্মলপ্ৰভা বৰদলৈয়ে সৰস্বতী উপাধি লাভ কৰে? উত্তৰটো হ'ল 1987 চনত। নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু কেতিয়া হৈছিল? উত্তৰটো হ'ল 2004 চনত। ধন্যবাদ দৰ্শকসকল। ভিডিঅ'টো কেনে পালে অনুগ্ৰহ কৰি কমেণ্ট কৰিব। আৰু আমি এটা টেটৰ 150 কুৱেশ্যন থকা OMR শ্বীট প্ৰস্তুত কৰি উলিয়াইছিলোঁ। আপুনি যদি এতিয়ালৈ সংগ্ৰহ কৰা নাই, অনুগ্ৰহ কৰি আমাৰ ডেছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংকটো দিয়া হৈছে, তাত গৈ জইন হৈ লওক আৰু OMRটো সংগ্ৰহ কৰক। তেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব পাৰিব, যাতে আপোনাৰ 150 কুৱেশ্যন কৰোঁতে আপোনাৰ 150 মিনিটৰ ভিতৰত শেষ হয়। গতিকে আশা কৰিছোঁ আপোনালোকে OMR শ্বীটখন সংগ্ৰহ কৰিব বুলি। ধন্যবাদ।